নমস্কাৰ। আমি অসমীয়া মানুহখিনিয়ে আমি খুজে আমি ভুল কাম কৰি আছোঁ। আমি অসমীয়া মানুহখিনিয়ে খিলঞ্জীয়া মানুহখিনিয়ে অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে আমি খুজে ভুল কাম কৰি আছোঁ। আপোনাৰ কথাটো গম পায় না? নাপায়, কিয় কি এইবিলাক কথাৰ ওপৰত কোনোদিন চৰ্চাই হোৱা নাই। আমি অসমীয়া মানুহবিলাক আমি কি ভুল কাম কৰি আছোঁ ইয়াৰ ওপৰত কোনোদিনো বহলভাৱে চৰ্চা হোৱাই নাই, চিন্তা চৰ্চা হোৱাই নাই, না কোনো সংবাদ মাধ্যমত হওক বা কোনো ফেচবুকত হওক বা ইউটিউবতে হওক। আমাৰ অসমীয়া মানুহবিলাক আমি কি ভুল কাম কৰি আছোঁ, আজি আমাৰ অসমখন কিয় কাৰণে বহু ক্ষেত্ৰত পিছ পৰি আছে, আজি আমাৰ খিলঞ্জীয়া মানুহখিনি কিয় আৰ্থিকভাৱে শক্তিশালী হ'ব পৰা নাই, ইয়াৰ ওপৰত কোনো বহলভাৱে কোনোদিন চিন্তা চৰ্চা হোৱাই নাই। চবেই নিজক লৈ কিনে ব্যস্ত হৈ আছে। আজি সংবাদ মাধ্যমে নিজৰ আপোনাৰ TRP বঢ়োৱাৰ কাৰণে যিহকে পায় তিহকে আপোনাৰ পৰিৱেশন কৰি আছে। ইউটিউবাৰ আৰু ফেচবুকাৰ কেইটাই আপোনাৰ নিজৰ ব্লগ বনোৱাত ব্যস্ত হৈ আছে। ছোৱালীকেইজনে কঁকাল আৰু বুকু দেখাওঁতে ব্যস্ত হৈ আছে। ল'ৰাকেইটাই আপোনাৰ গালাগালি কৰি থাকোঁতে আৰু নিজৰ ছাপৰি ষ্টাইলবিলাক দেখাওঁতে আপোনাৰ ব্যস্ত হৈ আছে। আৰু দুই এটা যদি আপোনাৰ কোনোবা যদি ফেচবুকত বা ইউটিউবত যদি কোনোবা যদি ভাল কথা ক'ব কাৰণে যদি ওলাই কিনে যদি আহিছে, প্ৰথমেতো ভালে কথা কয়, কিন্তু পিছলৈকে গৈ কিনে কি কৰে, নিজৰ আপোনাৰ ব্লগ বনোৱাত ব্যস্ত হৈ পৰে। প্ৰথমে লাগে যেন সামাজিক কথা কিবা ভাল কথা ক'ব কাৰণে আহিছে নেকি। প্ৰথম অৱস্থাত লাগে যে নাই এওঁ কি সমাজৰ কিন্তু দুটা এটা ভাল কথা কৈ আছে, ভাল লাগিব, এওঁক আপুনি ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰি ৰাখিব পাৰি। কিন্তু পিছলৈকে যাই কিনে চাওঁ যে তেওঁ এটা ব্লগাৰ হৈ পৰে। তেওঁ কি খাইছে, ক'ত গৈছে, আজি তেওঁৰ ৱাইফৰ লগত পত্নীৰ লগত কোনখন ৰেষ্টুৰেণ্ট যাই কিনে কি কফি খাইছে, সেইবিলাক দেশত ব্যস্ত হৈ পৰে। মানে কামৰ কাম নকৰা হৈ গৈছে। চব অকামৰ কামবিলাক কৰি কিনে আপোনাৰ ফেচবুক, সামাজিক মাধ্যম, সংবাদ মাধ্যমবিলাক চব আজি বৰ্তমান বেকাৰ কৰি পেলাইছে। মানে যিবিলাক বিষয়ৰ চিন্তা চৰ্চা হ'ব লাগে তাৰ ওপৰত চিন্তা চৰ্চা নকৰি পেলাই আমাৰ অসমৰ ইউটিউবাৰেই হওক, ফেচবুকাৰেই হওক বা কোনো সংবাদ মাধ্যমেই হওক, চব বেকাৰ কথাত ব্যস্ত হৈ পৰিছে। আচলতে যিবিলাক বিষয়ৰ ওপৰত নেকি চিন্তা চৰ্চা হ'লে আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনি আগবাঢ়িব পাৰিব, অসমখন আগবাঢ়িব পাৰিব, তাক লৈ কিনে কোনো চিন্তা চৰ্চা নকৰে। চব নিজক লৈ কিনে ব্যস্ত হৈছে। ময়ো মাজে সময়ে আপোনাৰ ইয়াৰ আগতে মই কিছুমান ভিডিঅ' মই আপলোড কৰি দিছিলোঁ যে আমাৰ অসমখন কিয় কাৰণে বহু ক্ষেত্ৰত পিছ পৰি আছে, আমি অসমীয়া মানুহে কি ভুল কাম কৰি আছোঁ। আকৌ ভাবি কিয় বিতৰ্ক হয় নেকি সেইবুলি ভাবি কিনে আৰু ভিডিঅ'টো মই ডিলিট কৰি দিয়া আছিলোঁ। কিন্তু এইবাৰৰ পৰা নিদিওঁ আৰু যি হয় হ'ব দেখা যাব। কিয় আমি যদি ভুলবিলাক বা আমাৰ সমস্যাবিলাকৰ ওপৰত আমি চিন্তা চৰ্চা যদি নকৰোঁ, আমি কেনেকৈ গম পাম যে আমাৰ সমস্যাবিলাক কি, আমি কি ভুল কাম কৰি আছোঁ। আচলতে গম পাব লাগিব আমাৰ অসমবাসীৰ যে আমি কি ভুল কাম কৰি আছোঁ। আমি অসমীয়া মানুহে খুজে ভুল কাম কৰি আছোঁ, প্ৰত্যেকটো খোজতে আমি ভুল কাম কৰি আছোঁ। আৰু ইয়াতে এই কথাটো আমাৰ ক'ৰবাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও ক'ৰবাত আপোনাৰ স্বীকাৰ কৰিছে যে আমাৰ অসমীয়া মানুহখিনিয়ে আমাৰ বহুত ভুল কাম কৰি আছোঁ। আমি ডাইৰেক্টলি কোৱা নাই, চিধাকে কোৱা নাই, কিন্তু অপ্ৰত্যক্ষভাৱে আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৰা কথাত গম পোৱা যায় যে আমাৰ অসমীয়া মানুহখিনিয়ে বহুত ভুল কাম কৰি আছোঁ। তো সেইকাৰণে ভাবিছোঁ যে আমি যিবিলাক ভুল কাম কৰিছোঁ তাৰ ওপৰত আচলতে বহলভাৱে চিন্তা চৰ্চা এটা হ'ব লাগে। মই ইমান ধুনীয়াকৈ ক'বতো নাজানো, কিন্তু মই কোৱাৰ পিছত কোনোবা যদি বেলেগে যদি আৰম্ভ যদি কৰে বিষয়বিলাক লৈ কিনে, মইতো ইমান ভালকৈ ক'ব নাজানো, কিন্তু মই যিমানখিনি পাৰিম মই ক'ম। কিন্তু মোতকৈ বহুত ভালকৈ ক'ব পৰা আমাৰ অসমত বহুত শিক্ষিত মানুহ আছে, ইউটিউবাৰ আছে, ফেচবুকাৰ আছে। তেওঁলোকে এইবিলাক বিষয়ৰ পৰা যদি চিন্তা চৰ্চা কৰি পেলাই যদি ক'ব পৰা আৰম্ভ যদি কৰে তো অলপমান ভাল হ'ব। তথাপিতো মই যিমানখিনি পাৰিম মইতো কমেই, আমাৰ সমস্যাবিলাক আমি কি ভুল কাম কৰিছোঁ মই দেখামেই। মই বিচাৰোঁ যে মইতো ইমান ভালকৈ ক'ব নাজানো, কিন্তু মোতকৈ কোনো ধুনীয়াকৈ ক'ব জানা মানুহে যদি কয় যদি আৰু ভাল হ'ব কথাটো। তো ভাবিলোঁ কি আজিৰ পৰা মই যিবিলাক ভিডিঅ' মই আপলোড কৰিম, যিবিলাক সমস্যাক লৈ কিনে, তো কৰিমেই আৰু বিষয়বিলাকৰ চিন্তা চৰ্চা কৰিমেই। আৰু মই বিচাৰিম যে আপোনালোকেও মই কোৱা কথাবিলাকৰ লগত আপোনালোকে অলপমান ধ্যান দিয়ক, বুজক কথাবিলাক, ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰক, অলপমান বহলভাৱে চিন্তা চৰ্চা কৰক। কিয় আমাৰ অসমখন বহু ক্ষেত্ৰত পিছ পৰি আছে। অসমখন বুলি ক'লেই অসমৰ লগত খিলঞ্জীয়া জাতিকেইটাও বহুত পিছ পৰি আছোঁ আমি। তো আমি আগুৱাই যাতে আমি কিবা এটা কৰিব পাৰোঁ নেকি তাৰ কাৰণে অলপমান চেষ্টা কৰি আছোঁ। মই ভাবোঁ যে আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, অলপমান ধ্যান দিয়ক, অলপমান চিন্তা চৰ্চা কৰক, তেতিয়াহে আমি গম পাম যে আচলতে আমি কি ভুল কাম কৰি আছোঁ। আমি খুজে আমি ভুল কাম কৰি আছোঁ। আৰু মই আজিৰ পৰা ভাবিছোঁ কি মই এটাকৈ মই আপোনাৰ বিষয়বিলাক মই লৈ পেলাই আহিম। তাৰে কাৰণে আপোনালোকে মোৰ লগত জড়িত হওক, লাইক কমেণ্ট কৰে নকৰে এইটো আপোনালোকৰ কথা, খালি শ্বেয়াৰ কৰিব যেন মোৰ কথাবিলাক যেন মানুহবিলাকৰ মাজলৈকে যায় যেন। আজিলৈ ইমানখিনি ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। অহাবাৰৰ পৰা অপেক্ষা কৰক। মই বিষয়বিলাক মই লৈ পেলাই আহিম, এটা সমস্যা লৈ পেলাই আহিম, এটা বিষয় লৈ পেলাই আহিম যে আমি ক'ত কি ভুল কাম কৰি আছোঁ। তেতিয়ালৈকে ধন্যবাদ।